ৰখি 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 এইটো চাওক হাতী কি ভাল লাগে দেখা পাইছেনে নাই এটা দেখাবলৈ ৰ'ব हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल दिस ब्लॉग सो आमी आज एकदम उरुकार उपलक्षे माने एकदम मजा এটা মানে পিকনিক স্পট মানে ঘৰৰ পৰা ওলাইছে পিকনিক স্পট বুলি কিন্তু চাও কি কৰো চাই থাকক আপোনালোক সব গম পাই যাব সো फ्रेंड्स আমি আহি পাই গ'লো মানস ন্যাশনাল পাৰ্ক সো বলকচোন গৈ থাকো মানস ন্যাশনাল পাৰ্কৰ গেটৰ লৈকে আমাৰ ডিসিশনটো আমি ফিক্স কৰিম ক'ত যাও কি কৰো একদম চাওক না পৰিৱেশটো কি মজা দুটো সাইডে একদম কি মজা গছ আৰু তাৰে মাজত ৰাস্তা মই আপোনাক কৈ থাকো প্ৰায় এনেকুৱা মই ৰাস্তা বহুত ভাল পাওঁ মানে এতিয়া গৈ আছো মজা কৰি চাই থাককচোন তামাম এটা মানে ভাল আশা কৰো ভিডিওটো যেন ভাল হয় আপোনালোকে চাই ভাল পাই যেন সো বলক সো আজি বেলেগ কোনো নাই মানে আমাৰ ঘৰৰ কেইটাই আহিছো মানে মা পাপা বৰ্মা আহিছে হৃদয় ৰিকি আৰু মোক দেখাইছো অলপ পিছত আপোনালোকে চাই থাককচোন মোকতো দেখাব পাৰে না ময়ে ব্লগটো ষ্টাৰ্ট কৰিলো সো বলক ইউটিউব চেনেল দিবাতিছ ব্লগ সো আমি মানে এতিয়া মানস আহিছিলো সো ইয়াতে আমি এতিয়া মানে এই জীপ সাফাৰী কৰিম সো তাৰ কাৰণে ফিছ কাটিবলৈ আহিছো এটা ফিছ কাটো আৰু মানে জীপ সাফাৰী কৰিম পুৰা মজা কেনেকুৱা লাগিব এইয়া জীপ দেখিছেনে এই জীপতে যাম একদম ফাৰ্ষ্ট টাইম এই জীপত সাফাৰী কৰিম মানে মজা লাগিব এইখনে জীপ মানে ফাৰ্ষ্ট টাইম যাম ফাৰ্ষ্ট টাইম ইয়াতে মানে আমি টিকেট কাটিবলৈ আহিছো এন্ট্ৰি ফিছ পুৰা মানসত ফাৰ্ষ্ট টাইম জীপ সাফাৰী কৰিম একদম মজা এবাৰ টিকেট কাটি নিলো এইয়া চাওক এন্ট্ৰি ফিছ হৈ গ'ল এতিয়া যাম গাড়ীত উঠিম আৰু মজা একদম সাফাৰী সব কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম না আৰু আগতে গৈছা ফাৰ্ষ্ট টাইম নেকি অঁ আমাৰ টিকেট হৈ গ'ল এতিয়া যাম মজা কৰি একদম সো আমি ইয়াতে এন্ট্ৰি ফিছ কাটিবলৈ আহিছোঁ একদম মজা কৰি এন্ট্ৰি ফিছ কাটি লওঁ তাৰপিছত আৰু গৈ থাকিম আৰু যোৱাৰ আগে বঢ়িয়াকৈ কণী আৰু ব্ৰেড এটা খাই লওঁ একদম তাতে মানে 3 ঘণ্টা থাকিব লাগিব না 3 ঘণ্টাৰ আগতে পুৰা খাই লওঁ একদম মজাকৈ চবে খাই আছোঁ ইয়াতে একদম গাড়ীতে যাম আমি একদম মজা কৰি যাব লাগিব এইখন গাড়ীত উঠি ল'লোঁ একদম মজা কৰি ফাৰ্ষ্ট টাইমৰ কাৰণে জীপ চাফাৰী কৰিম একদম আমি আৰু ৰেডি আৰু পুৰা মজা কৰি গৈ আছোঁ এতিয়া হৃদয় ৰিকি আৰু এইফালে চব আছে একদম মজা কৰি এইয়া চাওক একদম মজা গৈ আছোঁ আৰু এই অলপ আগতে দেখা পাই আছোঁ গেটখন আছে একদম মজা লাগিব তাতে গৈ মজা কৰি খাই ল'লোঁ আপোনালোকে দেখা পালে চ' এতিয়া গাড়ীখনত কিবা খুৱাব লাগিল না চব গাড়ীৰ কাৰণে তেল লৈ লোৱা হৈ গ'ল একদম মজা তাতে 3 ঘণ্টাৰ কাৰণে আৰু মানে একদম মানসৰ ভিতৰত আৰু 3 ঘণ্টাৰ কাৰণে পুনৰ এবাৰ আমাৰ যাত্ৰা আৰম্ভ একদম Finding life along the way, melodies we haven't played. No, I don't want no rest. গেটখন খুলি গ'ল এতিয়া ইয়াতে ভিতৰত প্লাষ্টিক মানে এলাউড নাই দে আৰু অলপ আহিছেনে ফিলিংছটো মানস ওচৰৰ ফিলিংছটো অলপ আহিছেনে নাই একদম আৰু যাবলৈ আছেতো একদম ভিতৰলৈকে গৈ আছোঁ চাই থাকক ৱে টু এলিফেণ্ট শ্ব' এইটো হ'ল এলিফেণ্ট শ্ব' এইফালেদি গৈ আমি এলিফেণ্ট দেখা পাওঁ চাওঁ আমি কি দেখা পাওঁ হাতীয়ে দেখা পাওঁ নে গৰুৱে দেখা পাওঁ চাই আহোঁ আমি ঘৰৰ পৰা আহিছিলোঁ জাষ্ট পিকনিক স্পটটোৰ কাৰণে আহিছিলোঁ কিন্তু পিকনিক স্পটত যাই কাৰণে একো দেখা নাপালোঁ চ' এতিয়া আমি মানে ভাবিছিলোঁ জীপ চাফাৰীয়ে কৰি দিলোঁ আৰু মানে একদম মজা এতিয়ালৈকে একো দেখা পোৱা নাই গৈ আছোঁ ভিতৰলৈকে কিবা দেখা পোৱাৰ আশাত কিন্তু চাওঁ কি হয় চাৰিওফালে জংঘল এয়াই হ'ল মানস নেশ্যনেল পাৰ্ক আৰু এইয়া আৰু এখন জিপচি আহি গ'ল মানে ইয়াতে জীপ মানে মজা লাগে ইমান জোচ নাই মানে কাৰো মুখৰ শব্দ নাই মই মানে অকলে চিঞৰি গৈ আছোঁ আৰু মানে চৰাই চিৰিকটি বহিয়ে ল'লোঁ অলপমান মানে কিমান থিয় হৈ গৈ থাকিম বহি ল'লোঁ একো দেখা পোৱা নাই কিবা এটা দেখা পালে থিয় হৈ যাম আৰু মানে ইয়াতে মানে আমি এটা হৰিণা দেখা পাইছোঁ এইটো চাওক হৰিণা গছৰ তলত মানে হৰিণা এটা আছে এইটো চাওক হৰিণা এইটো চাওক কি চাই আছে ধুনীয়াকৈ একদম হৰিণা দেখা পাইছেনে নাই এটা দেখা পালে ৰ'ব হৰিণা আৰু বা কি দেখা পাওঁ ফাৰ্ষ্ট আৰু গৈ আছোঁ ভিতৰলৈকে মাথা ধুই চাওঁ কি দেখা পাওঁ আৰু আগত গৈ আছোঁ
এটা বাঘ দেখা পালে ভাল লাগিল হয় একে থাকে বাঘ এটা I don't wanna see you. I don't wanna hear you tonight. I don't wanna fight you. You don't wanna know if I feel right. I don't wanna just forgive you. I just wanna be fine. I'll be waiting for a sign to light up. Yeah. And your heart is so আমি ফাইনেলি আহি কিনে কিবা এটা টাৱাৰ পালোঁ সেই টাৱাৰটোৰ ওপৰলৈকে যাওঁ গৈ কিনে চাওঁ কি দেখা পাওঁ একদম মজা লাগিব চাওক না কি মজা পৰিৱেশটো ইয়াতে যে এটা ঘৰ থাকিলে হয় মানে কি মজা লাগিল হয় আহি থাকি মজা লাগিল হয় তো দেখিছেনে নাই এই ঘৰটো হ'ল ফৰেষ্টৰ যোনে চাকৰি কৰি সিহঁতৰ কাৰণে এইবিলাক ঘৰ বনাই থৈছে মজা একদম ইয়াৰ এই ঘৰ যদি এদিন এটা ৰাতি জাষ্ট থাকিব পাৰিলে কি মজা লাগিল হয় মানে ইমান মানে হাতী দেখা নাপালে হাতীৰ গুখিনি দেখা পালোঁ আৰু আশা থাকিল আৰু আগলৈ যাই কিনে হাতী দেখা পাম এই হাতীৰ গু দেখাই দিলোঁ আৰু আপোনালোকক চাওক তাতে খুটাত যে বান্ধি থোৱা আছে দেখিছেনে শিঙৰ নিচিনা এই হৈছে মৌৰ শিং সেই টাৱাৰটোৰ পৰা আহিলোঁ আৰু গৈ আছোঁ বেলেগ মানে একদম হৃদয় কেনেকুৱা কেনেকুৱা লাগিছে কোৱা got me. Can I feel you? I don't wanna call you. I don't wanna know what you think. I'm the one you go to whenever you কিন্তু বহুত আছে কিন্তু হাতীয়ে দেখা পোৱা নাই কি ক'ম কিবাকে যেটা আহিলে ভাল লাগিল হয় বাঘো অহা নাই হাতীও নাই গৰুও এটা দেখা পোৱা নাই গৰু দেখা পালে ভাল লাগিল হয় ৰখি আছোঁ চাই লওঁ কিবা এটা দেখা পাওঁ আমাৰ লগত ফৰেষ্টৰে চাকৰি কৰা দাদা এজন আহিলে গাড়ীত একদম মজা কৰি গৈ আছোঁ another one. Maybe then you'll know that I was never one. I'm gonna be the one for another one. I don't wanna fear you tonight. Got me. See you. I don't wanna hear you tonight. I don't wanna. বা এটা হাই কৰি দি কেনেকুৱা এটা ভিউ পইণ্ট পালোঁ একদম মানে দাদা গাড়ীত ড্ৰাইভাৰ দাদাজনে চাব গৈছে মানে ওপৰত কিবা আছে নে দেখা পোৱা নাই ওপৰৰ পৰা চাই আহিব যদি দেখা পায় আমি ওপৰলৈকে যাম আৰু দেখা নাপায় নাযাওঁ আৰু বেকাৰ গৈ কিনে কি হ'ব আৰু सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना জংঘলৰ মাজত আছে জংগলী গাহৰি চানা এটা আছে সৰুকৈ দেখা পালোঁ কিন্তু আপোনালোকে দেখা পোৱা নাই চাগে জংঘলৰ মাজত আছে মানে চ' এই ইয়াতে দাদাহঁতৰ গাড়ীখন বেয়া হৈছে টেনশ্যন নাই চব ভাল কৰি ল'ব একদম আপোনালোকৰ আগতেই দেখিছেনে হাতী এই এটা এইটো এটা এই সেইফালে গছৰ চাউটেৰে এটা আৰু ইয়াতে তিনিটা হাতী এক লগত দেখা পালোঁ চাওক না এইটো দেখা পাইছেনে আপোনালোকে এইটো দেখিছেনে গছৰ ওচৰত সেই এতিয়া এটা এই পিনে আছে এটা তিনিটা ৰখি এইটো চাওক হাতী কি ভাল লাগিলে মানে দেখাই নাপাওঁ প্ৰথমতে হাতীৰ গু দেখা পালোঁ এইবাৰ কিন্তু এটাও নহয় এক লগত তিনিটা হাতী দেখা পালোঁ চাওক এইটো চাওক সেই এটা এই দুটা এইটো এটা তিনিটা হাতী এক লগত দেখা পালোঁ 1.5 ঘণ্টা মূৰত মানে আমি হাতী দেখা পালোঁ তিনিটা হাতী দেখা পাইছোঁ তিনিটা মানে মজা লাগিছে তিনিটা হাতী মানে বঢ়িয়া লাগিছে পূৰা একদম জংঘলৰ মাজত আমি সোমাই আহিছোঁ এই গছডাল চাওক না
কি ডেঞ্জাৰ গলটো গছডাল চাওঁ কি মজা লাগিছে গছডাল ৱাও অ' মাই গড ভিউ এনেকুৱা জেগাত যদি ঘৰ হয় কি মজা লাগিব মানে ক'লো না ਤੈਨੂੰ ਮਿਲੇ ਦੀ ਸਜ਼ਾ ਆਏ ਸਜਣਾ ਜੀ ਤੈਨੂੰ ਬਾਹਾਂ ਵਿੱਚ ਭਰ ਲੂ ਮੈਂ ਹੋਣਾ ਕਦੇ ਮੁਝੇ ਸਜਣਾ আগত আৰু দুটা হাতী আছে এইয়া চাওক দুটা হাতী মজা লাগিছে হাতীটো পুৰা খাৱৰ ভিতৰত সোমাই আছে না মানে ভালকে দেখা নাপাওঁ এইয়া চাওক জাগাখিনি কি মজা মানে এতিয়া মানে কিবা কিবি দেখা পাই আছোঁ মানে এইমাত্ৰ এটা ময়ূৰ পক্ষী দেখা পালোঁ কিন্তু ভিডিঅ'ত আনিব নোৱাৰিলোঁ মানে হঠাৎ বস্তুবিলাক ওলাই আহে না মানে দেখাবই নোৱাৰি মানে আমাক কৈ নাহে না নিজে নিজে ফটোতকৈ ওলাই আহে আমি গম নাপাওঁ দেখা পালে আৰু চাই লওঁ কিবা চাব পাৰি জংঘল নাই এতিয়া যদি মোক যদি ফোন কৰি কয় যে মই যাই আছোঁ তেতিয়া দেখাব পাৰি আৰু ভিডিঅ'ত চাওক জংঘলী গাহৰি মানে জংঘলী গাহৰি ট'টেলি বেলেগ মানে ট'টেলি বেলেগ আমি যে নৰ্মেল গাহৰি দেখোঁ সেইটো সেনেকুৱা নহয় এইটো একদম বেলেগ জংঘলী গাহৰিটো এতিয়া মানে আমাৰ বৰ্তমান হ'ল চাগে আৰু কিবা দেখা পোৱা আশা কৰি আছোঁ কিবা দেখা পাওঁ আৰু কৰি আছোঁ আৰু মানে কি দেখা পাওঁ এতিয়ালৈকে ভিউটো চাই এনজয় কৰক আৰু মানে ভিউ চাওক একদম মজা মজা ভিউ আছে সাফারি কৰিম বুলি কিন্তু জীপ সাফাৰি হঠাৎ লাইফৰ ফাৰ্ষ্ট টাইম জীপ সাফাৰি কৰিছোঁ তাতে আৰু অলপ টাইমো নহয় 3 ঘণ্টা জীপ সাফাৰি এৰিয়াত থাকোঁ কিন্তু একদম শান্তি নাই গাড়ী পলিউশ্যন কিন্তু ইয়াতে যিটো এটা নেচাৰৰ মানে বতাহ এটা পাই আছোঁ না মানে কি মজা উশাহ এটা পাই আছোঁ কিক চাওক না মানে আহাৰ পৰা থিয়াই হৈ আছে মানে একদম জোচত আছে মানে ভাবি আছে কিবা দেখা পাওঁৱে নেকি ইয়াৰ কাৰণে আমি দেখা পালোঁ কিছুমান বস্তু পূৰা একদম থিয়া হৈ চায়ে আছে চাওক না এই জোচ চাওক না তাৰ মুখৰ এক্সপ্ৰেশ্যন লেভেল হৃদয় কেনেকুৱা মজা কেনেকুৱা কেইচা লগা মজা দুটাকে হৰিণ আছে এটা ডাঙৰ হৰিণ আছে আৰু এটা সৰু পোৱালি মানে সৰু পোৱালি এজন আছে এইয়া চাওক এটা ডাঙৰ হৰিণ আছিল আৰু এটা হৰিণৰ পোৱালি আছিলে আৰু এই পিনে গাহৰি এটা আছে গাহৰি আৰু কিমান চাম আৰু গাহৰি আছে মানে এটা কথা গম পালোঁ মানাছত মানে গাহৰিৰ সংখ্যা বেছি মানে কিবা এটা নদী আছে বোলে চ' মাছো আছে চাবলৈ আহিছোঁ আৰু ইয়াতে গল্ডেন লাংগুৰ দেখা পাইছোঁ এই চাপ গল্ডেন লাংগুৰ এইয়া দেখিছেনে এইয়া চাওক এইয়া গল্ডেন লাংগুৰ এইয়া চাওক গল্ডেন লাংগুৰ কমেও 6-7টামান গল্ডেন লাংগুৰ দেখা পালোঁ গল্ডেন লাংগুৰৰ মানে কালাৰটো হ'ল গল্ডেন কালাৰৰ আৰু তাৰ পুছডাল বহুত লাম্বা হয় মানে গল্ডেন লাংগুৰৰ মজা লাগিছে চাই কি মজা এটা নদী আহি পালোঁ
কি বঢ়িয়া লাগিছে চাওকচোন। ডাল গছত দেখিছেনে নাই ওপৰত সুধা গল্ডেন লংগুৰ পুৰা গছডালত মানে গল্ডেন লংগুৰ ভৰ্তি হৈ আছে মানে গছ কেইটাত চাওকচোন। ভাত খাই তামাম ভাগৰ লাগিছে একদম 3 ঘণ্টাই হ'ব আৰু এতিয়া আৰু মোবাইলৰ চাৰ্জ একদম কম আছে। এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ ঘূৰি কেনে আৰু ঘৰ পোৱা হৈ আছোঁ। ঠাণ্ডাও লাগিছে মানে একদম পুৰা চেঁচাকৈ নিজৰ বতাহ লাগিছে পুৰা ঠাণ্ডা একদম। ৰে বাপ যাই থাকোঁতে এটা কি ডাঙৰ হাতী এটা দেখা পালোঁ একদম ওচৰতে খাই আছে চাওক না। এইটো চাওক কি মৰমৰাই দি খাই আছে একদম মচমচে খাই আছে এইটো চাওক। চ' ফ্ৰেণ্ডছ আমাৰ এতিয়া জাৰ্ণি শেষ হ'ল ফাইনেলি। এতিয়া আমি আহি পালোঁ ৰিটাৰ্ণ। পূৰা গোটেই দিনটো কমেও 3.5 ঘণ্টা আমি থাকিলোঁ মানস নেশ্যনেল পাৰ্কৰ ভিতৰত। এতিয়া যাই থাকোঁতে আমি দেখা পালোঁ ময়ূৰ আছিলে, ফটোৰ পৰা দেখাই দিম। চ' একদম ওলাই আহিলোঁ একদম মানস নেশ্যনেল পাৰ্কৰ পৰা। বাই বাই, আৰু আহিম পিছত। চ' ফাইনেলি ৰিটাৰ্ণ আহিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আপোনালোকে আহিব ইয়াতে চাবলৈ। আৰু আপোনালোকে যদি জীপ ভাড়া কৰে ইয়াতে ল'ব 2500 আৰু বাহিৰা টেক্স আছে কিবা কিবি। টোটেল 3500 আমাৰ পইচা খৰচ হৈছে, কিন্তু একদম পইচা বচুল। মজা লাগিছে ভিতৰত গৈ। 3.5 ঘণ্টা জাৰ্ণি ধেমালি নহয়, বহুতখিনি ঘূৰাব লাগে বহুতখিনি।